নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ভাৰ্সেটাইল ষ্টুডিঅ'লৈ। ভিডিঅ'টো চিন্তাধাৰা কাল্পনিক, ইয়াৰ কোনো চৰিত্ৰৰ জীৱিত বা মৃত ব্যক্তিৰ লগত সম্পৰ্ক নাই। আগষ্ট 2, 2016 হোষ্টেলৰ প্ৰথম দিন। এইটোৱে চাগে সেই পিজিটো। সেইদিনা ৰাতি কোন আহিছে ঐ? যাচোন চায়া। ঐ তহঁতে কি আহিছ? দাদা, মোৰ ঘৰ তেজপুৰত। দাদা, আপোনালোকে মোৰ লগত এনেকুৱা কিয় কৰিছে? ঐ তই এই মৰা যে সিটো চু, তই চু ভালকে চু। আৰু তই এই কেমেৰা কৰ, উঠাই ইয়াক, কেমেৰা উঠাই ইয়াক। আৰু শুন, কোনোদিনে চিনিয়ৰৰ আগত পাংকা নলবি, বল। কালি মই পাপাক কৈ দিম। নকবি, সিহঁতে নহ'লে আমাক আকৌ পিটিব। সেই বুলি কি মই মনে মনে থাকিম নেকি? চিনিয়ৰে জুনিয়ৰক ৰেগিং কৰেই। বহুদিন চিনিয়ৰৰ পৰা শাৰীৰিক আৰু মানসিক কষ্ট পোৱাৰ পাছত এদিন চৰি মাউকা, মই আৰু জীয়াই থাকিব নোৱাৰো। ৰেগিঙৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে এইদৰে আত্মহত্যাৰ পথ বাছি লয়। আমাৰ দেশত ৰেগিঙৰ পৰিসংখ্যা পেপাৰ কাটিংবোৰ চালেই ক'ব পাৰি। ষ্টপ ৰেগিং এণ্ড কিল দ্য ৰেগিং। গতিকে বন্ধুসকল, আজিলৈ ইমান, আৰু আমাৰ ইউটিউব চেনেলটো নিয়মীয়া আৰু ভালদৰে চলিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত গৈ জনাব। ধন্যবাদ।